তোমালোকক পুনৰ স্বাগতম জনাইছো পাৱাৰ চেনেললৈ। এই ভিডিঅ'ত আমি কিছুমান সাধাৰণ জ্ঞানৰ বিষয়ে জানিম। বলা ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি? এ কামৰূপ, বি অসম, চি নাগালেণ্ড, ডি মেঘালয়। সঠিক উত্তৰ এ কামৰূপ। 2 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, বি ৬৫,০০০ বৰ্গ কিলোমিটাৰ, চি ৮৫,০০০ বৰ্গ কিলোমিটাৰ, ডি ৯০,০০০ বৰ্গ কিলোমিটাৰ। সঠিক উত্তৰ এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 3 নম্বৰ প্ৰশ্ন, ২০২৫ বৰ্ষৰ গণনা অনুসৰি অসমত মুঠ জনসংখ্যা কিমান? এ ৩.৬৫ কোটি, বি ২.৫০ কোটি, চি ৪.৫০ কোটি, ডি ১.৯০ কোটি। সঠিক উত্তৰ এ ৩.৬৫ কোটি। 4 নম্বৰ প্ৰশ্ন, অসমত মুঠ জিলা কেইখন? এ ৩১খন, বি ৩৩খন, চি ৩৫খন, ডি ৩৭খন। সঠিক উত্তৰ চি ৩৫খন। 5 নম্বৰ প্ৰশ্ন, অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? এ ৰামনাথ কোবিন্দ, বি নৰেন্দ্ৰ মোদী, চি সৰ্বানন্দ সোণোৱাল, ডি হিমন্ত বিশ্ব শৰ্মা। সঠিক উত্তৰ ডি হিমন্ত বিশ্ব শৰ্মা। 6 নম্বৰ প্ৰশ্ন, অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? এ সৰ্বানন্দ সোণোৱাল, বি হিমন্ত বিশ্ব শৰ্মা, চি ৰণোজ পেগু, ডি অশোক সিংহল। সঠিক উত্তৰ চি ৰণোজ পেগু। 7 নম্বৰ প্ৰশ্ন, অসমৰ স্বাস্থ্যমন্ত্ৰীজনৰ নাম কি? এ ৰণোজ পেগু, বি কেশৱ মহন্ত, চি হিমন্ত বিশ্ব শৰ্মা, ডি অশোক সিংহল। সঠিক উত্তৰ বি কেশৱ মহন্ত। 8 নম্বৰ প্ৰশ্ন, অসমৰ কৃষি বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ কেশৱ মহন্ত, বি ৰণোজ পেগু, চি অতুল বৰা, ডি অশোক সিংহল। সঠিক উত্তৰ চি অতুল বৰা। 9 নম্বৰ প্ৰশ্ন, অসমৰ বিত্তমন্ত্ৰীজনৰ নাম কি? এ অতুল বৰা, বি অজন্তা নেওগ, চি ৰণোজ পেগু, ডি কেশৱ মহন্ত। সঠিক উত্তৰ বি অজন্তা নেওগ। 10 নম্বৰ প্ৰশ্ন, অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ ৰণোজ পেগু, বি কেশৱ মহন্ত, চি অতুল বৰা, ডি পৰিমল শুক্লবৈদ্য। সঠিক উত্তৰ ডি পৰিমল শুক্লবৈদ্য। 11 নম্বৰ প্ৰশ্ন, অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ অতুল বৰা, বি চন্দ্ৰমোহন পাটোৱাৰী, চি কেশৱ মহন্ত, ডি ৰণোজ পেগু। সঠিক উত্তৰ বি চন্দ্ৰমোহন পাটোৱাৰী। 12 নম্বৰ প্ৰশ্ন, অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ বিমল বৰা, বি অতুল বৰা, চি কেশৱ মহন্ত, ডি ৰণোজ পেগু। সঠিক উত্তৰ এ বিমল বৰা। 13 নম্বৰ প্ৰশ্ন, অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ কেশৱ মহন্ত, বি অজন্তা নেওগ, চি পীযুষ হাজৰিকা, ডি ৰণোজ পেগু। সঠিক উত্তৰ চি পীযুষ হাজৰিকা। 14 নম্বৰ প্ৰশ্ন, অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানী যোগান মন্ত্ৰীজনৰ নাম কি? এ জয়ন্ত মল্ল বৰুৱা, বি কেশৱ মহন্ত, চি অতুল বৰা, ডি ৰণোজ পেগু। সঠিক উত্তৰ এ জয়ন্ত মল্ল বৰুৱা। 15 নম্বৰ প্ৰশ্ন, অসমৰ খেল আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? এ অজন্তা নেওগ, বি নন্দিতা গাৰ্লচা, চি অতুল বৰা, ডি কেশৱ মহন্ত।
সঠিক উত্তৰ বি নন্দিতা গাৰ্লছা। শেষত যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।